ৰঘু পৃথিৱীত ঠাণ্ডা নলগা দুটা প্ৰাণীৰ নাম ক'ব পাৰিবিনে? পাৰিম ছাৰ। কচোন তেনেহ'লে। ছাৰ এটা হৈছে পেংগুইন আৰু ইটো? আৰু ইটো হৈছে মাইকী মানুহ। আৰে মাইকী মানুহৰ কেনেকৈ ঠাণ্ডা নালাগে আকৌ? ছাৰ আপুনি নাজানে মানে, দেখা নাই জানো এই পুহমহীয়া ঠাণ্ডাত, হাড় কঁপোৱা ঠাণ্ডাত বিয়া খাব গ'লেও মাইকী মানুহে অকল শাৰী পিন্ধি যায়, জেকেট চুৱেটাৰ একোৱে নিপিন্ধে, দেখা নাই জানো আপুনি? কি দিনকাল আহি গ'ল বুজিছা? নিউজত কি নিউজ দিছে দেখিছেনে নাই? কি নিউজ দিছেনো? এই গুৱাহাটীত মানুহ এটাই নিজৰ ঘড়ীজনীকে বিকি দিলে। বিকি দিলে? কেনেকৈ বিকি দিলে? চাইকেলখনৰ কাৰণে নিজৰ ঘড়ীজনী সলনি কৰি ল'লে বুজিছানে? হে? কেতিয়াবা কিবা বস্তুৰ কাৰণে তুমি মোক বিকি নিদিয়াতো। নাই নাই, মই চাইকেলৰ কাৰণে তোমাক বিকি দিম নেকি? তুমি মোক কি ইমান মূৰ্খ বুলি ভাবিছা নেকি? কমচে কম বুলেৰ গাড়ীখন পালেহে মই তোমাক বিকিম, বুজিছা? আপুনি তেনেহ'লে আপোনাৰ প্ৰেমিকৰ ভৱিষ্যত জানিব আহিছে? নাই মহাৰাজ, তাৰ ভৱিষ্যতটো মোৰ হাতৰ মুঠিত। তাৰ অতীতটো কথা কওক আপুনি। তাৰ অতীতৰ বিষয়ে জানিবলৈহে মই ইয়াত আহিছোঁ। অচি ছাৰ, মোক মানুহজনৰ পৰা ডিভ'ৰ্চ লাগে। আৰে ডিভ'ৰ্চ? কিয় ডিভ'ৰ্চ লাগে আপোনাক? কালি ৰাতি মোৰ মানুহটো মদ খাই ক'ব নোৱাৰে ঘৰলৈ আহিছে। তাৰপিছত? মই জোতা খুলি দিছোঁ, কাপোৰ কাটি বদলি কৰি দিছোঁ, ভাত খুৱাই দিছোঁ, তাৰপিছত বিচনাত শুৱাই দিছোঁ। শুই থাকোঁতে টোপনিত ভুৰ ভুৰাই মোক কৈছে, ৰঞ্জনা তুমি মোক ইমান ভাল পোৱা। ঠিকেইতো কৈছে, এইটো কি ডিভ'ৰ্চ দিয়াৰ কাৰণ নেকি? আপুনি ঠিকে কৈছে, এইটো ডিভ'ৰ্চ দিয়াৰ কাৰণ নহয়, কিন্তু মোৰ নাম ৰঞ্জনা নহয় নহয়, মোৰ নাম নিৰ্মলাহে।